কালি ভাৰত চৰকাৰে নৰেন্দ্ৰ মোদী চৰকাৰখনে কালি কেবিনেট যি সিদ্ধান্ত ল'ল 5খন ৰাজ্যত 15 জনগোষ্ঠীক জনজাতিকৰণৰ কেবিনেট সিদ্ধান্ত ল'ল তাৰ প্ৰতিবাদত আমি প্ৰতিবাদ কৰা নাই আমি তাক ৱেলকাম জনাইছোঁ ছাপোৰ্ট কৰিছোঁ যিহেতু অসমত 6 জনগোষ্ঠীয়ে আজি অৰহৰে অতদিনৰ পৰা জনজাতিকৰণ পাৰপচলি সংগ্ৰাম কৰি আছে আমি আক্ৰাছুৱে আজি কমতাপুৰ জনজাতিকৰণ পাৰপচলি সংগ্ৰাম কৰি আছোঁ তাৰ পিছতো অসম চৰকাৰ আৰু ভাৰত চৰকাৰে আমাৰ এই দাবীক কোনো গুৰুত্ব দিয়া নাই তাৰ প্ৰতি কোনো আমি দেখা পাইছোঁ আমাৰ এই আন্দোলনক নচাত কৰি কেনে আজি বাকী ৰাজ্যবিলাকৰ জনজাতিকৰণ পাৰপচলি অসম চৰকাৰ যি ভাৰত চৰকাৰ যি প্ৰচেষ্টা হাতত লৈছে আমি এই পাৰপচলি তীব্ৰ নিন্দা আৰু প্ৰতিবাদ জনাইছোঁ আৰু তাৰ প্ৰতিবাদত আজি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ এগেইনষ্টত আমি বঙাইগাঁও জিলা কমিটি আক্ৰাছুৰ মোৰ ফালৰ পৰা কালিৰ পৰা 5 বজাৰ পৰা যোৱাকালি 5 বজালৈকে 24 ঘণ্টা বন্ধৰ দৰে কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ।